Hello friends, welcome back to my YouTube channel. Akko eta notun blogলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ব্লগটো মই বহুত দেৰিকৈ ষ্টাৰ্ট কৰিলো। এতিয়া 4টা বাজিলে। মই এতিয়া দহি বটিম আপোনালোকক দেখাই আছো ৰব। বহুতে জানে দহি বটিব। মইনো কেনেকৈ দহি বটো আপোনালোকক দেখাও বলক। মই এখন গামোচা দহি বটিম। তাৰ কাৰণে কি লৈছো আপোনালোকক দেখাই আছো। এখন গামোচা লৈছো। মই ইয়াত দহি বটিম আৰু এইখিনি হৈছে সূতা। তাৰ পাছত এখন কেঁচি, তাৰপাছত এইটো গুলি আৰু এটা বেজি। গামোচাৰে ভাজতে খাচি ৰখা মৰমে ললে আজি মোকে খাবতি মই এনেকৈ দহি বটো, কিবা যদি ভুল হৈছে গম নাপাওঁ আৰু। মোৰ দুটা চাইডে দহি বটি কমপ্লিট হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। নতুন বছৰ বুলি সন্ধিয়া সময়ত আমাৰ ঘৰত ভাগৱত পাঠ অকণ হ'ল। এয়া ভাগৱত পাঠ হৈ আছিলে সন্ধিয়া সময়ত। ভাগৱত পাঠ শেষ হ'ল আৰু প্ৰসাদ বিলাইছিলে। আমি ঘৰৰ গোটেইকেইটাই বহি প্ৰসাদ খালোঁ আৰু এয়া পায়সো দিছিলে। পায়স আৰু লগতে ৰুটি আৰু দাইল আছিলে। Three days later. Hello friends, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া অলপ ফুৰিব যাওঁ। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে, গতিকে ফুৰিব যাব পৰা নাছিলোঁ। মোৰ লগত ভাইটি আছে, সেয়ে মই এতিয়া ওলাই যাম। এনেই ক'ৰবাত ফুৰিব যাম, ক'তনো যাওঁ আপোনালোকক দেখুৱাই থাকিম বাৰু। আজি আমি যিটো লোকেশ্যনত গৈছিলোঁ খুব ধুনীয়া হয়। চাৰিওফালে গছ গছনিৰে ভৰা খালী। এইখন খানাপাৰাত আছে গ্ৰীণউড ৰিজৰ্ট। বহুত ধুনীয়া হয় আচলতে ৰিজৰ্টখন। সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ। এতিয়া আমি যামগৈ গ্ৰীণউডৰ পৰা ফটো চটো উঠিম আহি কেনে জোখতে বেজাৰতে এইবিলাক চব ইয়াত কটেজো আছে, হয়তো ইয়াত ষ্টে কৰিব পাৰি চাগে, মই ভালকৈ নাজানো বাৰু। কিন্তু গ্ৰীণউডৰ যিটো এৰিয়াটো বহুত ডাঙৰ হয়। ইয়াত মানে কিবা বিয়া বা মিটিং চিটিং এনেকুৱা কৰিবৰ কাৰণে মানে ভাল হয় আৰু পাৰ্টি চাৰ্টি কৰিব ভাল হয়। বহুত এটা ডাঙৰ এৰিয়া হয় ইয়াৰ। মই কিবা কিবি দেখাই আছিলোঁ, কিন্তু এইবোৰ আপোনালোকক দেখাব নোৱাৰি আৰু মই যি টি কৈ আছিলোঁ মানে আৰু এয়া ভিডিঅ' বনাই আছিলোঁ আৰু এইবোৰতো থাকেই আৰু ছোৱালী মানুহৰ। হাই ফ্ৰেণ্ডছ, এতিয়া আমি যাওঁগৈ আৰু গ্ৰীণউডৰ পৰা। ইয়াত কেমেৰা এলাউ নকৰে আৰু মানে যদিও এলাউ কৰে তেনেহ'লে ৰিচিপশ্যনত গৈ পাৰ্মিশ্যন ল'ব লাগে আৰু এতিয়া যাওঁগৈ আৰু। বাই বাই দে গ্ৰীণউডৰ পৰা। বাই বাই। মই এতিয়া ৰুম পালোহি আৰু এতিয়া ফ্ৰেছ হৈ লওঁ।
তাৰপিছত আপোনালোকক লগ পাম। এতিয়া আমি পিজ্জা খাম, পিজ্জা। এয়া পিজ্জা আৰু গাখীৰ চাহ পুৰা দবাম এতিয়া। Seriously. One hour later. এতিয়া পিজ্জা চিজ্জা খাই অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ পেলাই আৰু ভিডিঅ' কৰাই নহ'লে এতিয়া মই ভাত বনাব আহিছোঁ। ভাত বহাই দিলোঁ আৰু পনীৰ আনিছিলোঁ, 2টা মানুহে আৰু ভাইটি আৰু মই, সেইকাৰণে পনীৰ এফালে বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া চাওক পনীৰ বনাই আছোঁ আৰু এইফালে ভাত বহাই দিলোঁ আৰু বাকী একো নাই আৰু এয়া দি আজি আমি ভাত খাই দিম। এতিয়া ভাত পানী খাই শুই যাম আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু যদি ভাল পালে মোৰ ভিডিঅ' তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মুকলি বিহুৰ ভিডিঅ' দিছোঁ আমাৰ গাঁৱত হোৱা, আপোনালোকে চাব দেই। আকৌ এটা নতুন ব্লগত আপোনালোক সকলোকে লগ পাম, তেতিয়ালৈকে বাই বাই। বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে